নমস্কাৰ, আজি এটা অন্য ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভীমাশংকৰৰ জ্যোতিলিংগ অৰ্থাৎ গড়চুকৰ পামহিৰ ডাকিনী পাহাৰত যিটো আমাৰ ভীমাশংকৰ জ্যোতিলিংগ বিৰাজমান হৈ আছে তাৰ বিষয়ে কিছু কথা ক'বলৈ গৈছোঁ। যিসকলে ভীমাশংকৰ মন্দিৰত গৈছে বা ভীমাশংকৰ জ্যোতিলিংগৰ বিষয়ে জ্ঞাত তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিলেও কথা নাই। এই যে ভীমাশংকৰ জ্যোতিলিংগ আমাৰ ষষ্ঠতম জ্যোতিলিংগ কেনেকৈ আমাৰ গুৱাহাটীত অৰ্থাৎ আমাৰ অসমৰ গুৱাহাটীত কেনেকৈ স্থাপন হ'ল, কেনেকৈ হ'ল তাৰ কাহিনীটো ক'বলৈ গৈছোঁ। যে আপোনালোকে প্ৰত্যেকে গম পায় ৰামায়ণৰ কাহিনী, আৰু সেই ৰামায়ণৰ কাহিনীতে আছে ৰাম ৰাৱণৰ যুদ্ধৰ লগত অৰ্থাৎ ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণৰ বিষয়ে আমি জ্ঞাত। এই যে ছমাহ হৈছিল, ছমাহ হাৰি আছিল, সেই কুম্ভকৰ্ণৰ পুত্ৰ অৰ্থাৎ কুম্ভকৰ্ণৰ পত্নী আছিল কাৰ্কতি আৰু তেওঁৰ পুত্ৰ আছিল ভীমাসুৰ। আৰু এই কুম্ভকৰ্ণই কিন্তু নিজৰ পুত্ৰক দেখা নাপালে, মানে ৰামায়ণৰ যি যুদ্ধত এই কুম্ভকৰ্ণৰ মৃত্যু হৈছিল ৰামৰ হাতত, এই কুম্ভকৰ্ণই নিজৰ পুত্ৰৰ জন্ম দেখা নাপালে। আৰু কাৰ্কতিয়ে বহুত কষ্টেৰে এই পুত্ৰক ভীমাসুৰক ডাঙৰ দীঘল কৰিছিল আৰু নিজৰ পিতৃবধৰ প্ৰতিশোধত ভীমাসুৰে ব্ৰহ্মাদেৱৰ তপস্যাত মগ্ন হৈছিল আৰু ব্ৰহ্মাদেৱে তেওঁৰ তপস্যাত সন্তুষ্ট হৈ পেলাই তেওঁক বৰদান দিছিল। আৰু ভগৱান ব্ৰহ্মাই তেওঁক অতুল্য শক্তি যেতিয়া দিছিল, তেতিয়া সেই শক্তি পাই তেওঁ বিষ্ণুৰ লগত যুদ্ধ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল, আৰু বিষ্ণুৱে তেওঁৰ লগত যুদ্ধ কৰি পেলাই ইচ্ছাকৃতভাৱেও হাৰিছিল। আৰু তেতিয়া এই ভীমাসুৰে বহুত অহংকাৰী হৈ পৰিছিল। অহংকাৰী হৈ দৈত্য দেৱতা কাৰো লগতে যুদ্ধ কৰিবলৈ এৰা নাছিল। আৰু এনেকৈ যুদ্ধ কৰি কৰি ভীমাসুৰে আহি পাইছিল আমাৰ কামৰূপ। আৰু এই কামৰূপৰ সেই সময়ৰ ৰজা আছিল কামৰূপেশ্বৰ অৰ্থাৎ প্ৰিয়ধৰ্মন। আৰু এই প্ৰিয়ধৰ্মন আৰু তেওঁৰ পত্নী দক্ষিণা দেৱীক তেওঁ বন্দী কৰিছিল। আৰু বন্দী কৰি পেলাই এই অৰ্থাৎ কামৰূপৰ ৰজা আৰু তেওঁৰ ৰাণীক তেওঁ বন্দী কৰিছিল। আৰু বন্দী কৰাৰ পিছত এই প্ৰিয়ধৰ্মন অৰ্থাৎ কামৰূপেশ্বৰ আৰু তেওঁৰ পত্নী দক্ষিণা দেৱীয়ে শিৱ বাবাক অৰ্থাৎ তেওঁলোক আছিল শিৱভক্ত, আৰু শিৱ বাবাক তেওঁলোকে আৰাধনা কৰিছিল। আৰু তেওঁলোকে এটা নিজাববীয়াকৈ এটা শিৱলিংগ বনাই পেলাই তাত কি কৰিছিল, শিৱক আৰাধনা কৰি আছিল। যেতিয়া এই কথা গম পাইছিল ভীমাসুৰে, তেতিয়া তেওঁ সৈন্যবাহিনী পঠাই দিছিল। আৰু সৈন্যবাহিনী পঠাই দি পেলাই তেওঁৰ যি ভক্তি অৰ্থাৎ ভংগ কৰাৰ কাৰণে, তপস্যা ভংগ কৰাৰ কাৰণে পঠাইছিল। আৰু এই কথা শিৱ বাবাই গম পায়, মহাপ্ৰভুই গম পায়, সেই সৈন্যগণক ভস্ম কৰিছিল। তাৰ পিছত ভীমাসুৰে নিজেই আহিছিল এই কামৰূপেশ্বৰ আৰু তেওঁৰ পত্নী দক্ষিণা দেৱীৰ তপস্যা ভংগ কৰিবলৈ। আহি পেলাই যেতিয়া তেওঁ দেখা পাইছিল যে এটা শিৱলিংগৰ সন্মুখত তেওঁলোকে ভক্তি কৰি আছে, উপাসনা কৰি আছে, তেতিয়া এই ভীমাসুৰে সেই শিৱলিংগটোৰ লক্ষ্য কৰি পেলাই তেওঁ অস্ত্ৰ শস্ত্ৰ কিছুমান দলিয়াইছিল। আৰু সেই অস্ত্ৰ শস্ত্ৰৰ আঘাতত সেই জ্যোতিলিংগত অৰ্থাৎ তৰোৱালৰ আঘাতত জ্যোতিলিংগত পৰিছিল, অৰ্থাৎ শিৱলিংগত অৰ্থাৎ যিটো জ্যোতিলিংগ হৈ আছে বৰ্তমান, তাত তৰোৱালৰ আঘাত পৰিছিল। লগালগি কি হৈছিল, মহাপ্ৰভু শিৱ শংকৰ তাৰ পৰাই আৱিৰ্ভাৱ হৈছিল, হৈ পেলাই এই ভীমাসুৰক ভস্ম কৰি পেলাইছিল। আৰু এই ভীমাসুৰক ভস্ম কৰাৰ পিছত আটাইবিলাক দেৱগণে লগ হৈ পেলাই মহাপ্ৰভুক তাতেই বিৰাজমান হ'বলৈ অনুৰোধ কৰিছিল। যিমান দেৱ দেৱতা আছে আটাইবিলাকে লগ হৈ যে আপুনি ইয়াতে বিৰাজমান হৈ থাকক। যিহেতু আপুনি ভীমাশংকৰ নাম লৈ পেলাই ভীমাসুৰক বধ কৰিলে, এতিয়া হে শম্ভু আপুনি শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰজাৰ মংগলৰ কাৰণে এই দেশতে অৱস্থান কৰক। আৰু সেই কথামতে শিৱ বাবাই ভীমাশংকৰ নাম লৈ এই ডাকিনী পাহাৰত, গড়চুকৰ পামহিৰ ডাকিনী পাহাৰত ভীমাশংকৰ জ্যোতিলিংগ ৰূপে তাত বিৰাজমান হৈ আছে। এইটো হৈছে ভীমাশংকৰ মন্দিৰৰ কাহিনী। আপোনালোকে দেখুওৱা ধৰণে দেখা পাইছে যে তাত কোনো ধৰণৰ মন্দিৰ নাই, বোৱতী নদী এটাৰ নিজৰা এটাৰ মাজতে এই জ্যোতিলিংগটো আৱিৰ্ভাৱ হৈ আছে। মন্দিৰ নোহোৱাৰ একমাত্ৰ কাৰণ তাত মন্দিৰ বান্ধিবলৈ চেষ্টা কৰিছিল, কিন্তু হাতীয়ে তাত মন্দিৰ বান্ধিবলৈ নিদিয়ে। আৰু পুৰোহিতে কোৱা কথা মতে যে ৰাতিপুৱাই হাতী আহি পেলাই কি কৰে, নিজৰ সুৰেৰে সেই জ্যোতিলিংগত পানী অৰ্পণ কৰে। খুব এটা সুন্দৰময় পৰিৱেশটো আপোনালোকক মই দেখালোঁ।
এতিয়া যিহেতু হাতীৰ খুব উৎপাত, সেইটো কাৰণে তাত গধূলি 6টাৰ পিছত তাত যাব নিদিয়ে। উৎপাত বুলি ক'লে ভুল হ'ব, মানে হাতী তাত যিহেতু হাবিৰ মাজত ন, নামেই হৈছে ডাকিনী পাহাৰ। তাত জনশ্ৰুতি মতে ডাকিনী বুলি কোৱাৰ লগে ভূত প্ৰেত থকা বুলিও বিশ্বাস কৰে। তাত গৈ পেলাই আপোনালোকে দেখা পাব প্ৰথমতে গণেশ মন্দিৰ দৰ্শন কৰি পেলাই পুনৰ পাহাৰৰ অকণমান উঠি গৈ পেলাই আপোনালোকে এই ভীমাশংকৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। তাত আপোনালোকে এই শাওণৰ মাহত দৰ্শন কৰক, খুবেই ভাল জ্যোতিৰ্লিংগ দৰ্শন কৰিব পাৰিলে। তাৰ পৰা ওলাই আহি আপোনালোকে পৰমান্ন অৰ্থাৎ ভোগ দিয়ে, ভোগো গ্ৰহণ কৰিব পাৰিব। শাওণৰ মাহত খুব ভিৰ হয়, তথাপিতো ভগৱানক পোৱাৰ কাৰণে এইখিনি কষ্ট কৰিলে কোনো ধৰণৰ একো নাই, কষ্ট বুলি ভাবিব নালাগে। আপোনালোকে এই গুৱাহাটীত অৱস্থিত এই মন্দিৰ দৰ্শন কৰক। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আপোনালোকে এই মন্দিৰ দৰ্শন কৰক। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব। ধন্যবাদ।